যোৰহাট জিলাৰ মৰিয়নি অভিমুখে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। উদ্দেশ্য গিবন অভয়াৰণ্যখন। চাৰিওফালৰ ইমান ধুনীয়া সেউজীয়া, আকাশখন নীলা, খুবেই সুন্দৰ এটা প্ৰাকৃতিক দৃশ্য। ৰ'দত যেন আৰু বেছি জিলিকি উঠিছে। আমাৰ উদ্দেশ্য এতিয়া সেই গিবন অভয়াৰণ্যখন প্ৰত্যক্ষ কৰা। যোৰহাট নগৰৰ পৰা প্ৰায় 22 কিলোমিটাৰ দূৰত্বত আছে এইখন, আৰু ৰেলৱে জংচনৰ পৰা প্ৰায় 5 কিলোমিটাৰমান দূৰত্ব। এই অৰণ্যখনৰ পূৰ্বৰ নাম আছিল হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল। আমি এতিয়া সেই ৰাস্তাটোৰ এই নামফলকখন পাইছোঁহি। আমি এইফালেদি এতিয়া আগবাঢ়িম গিবন অভয়াৰণ্যলৈ। এটা কেঁচা ৰাস্তা। যিহেতু চহৰৰ পৰা কিছু আঁতৰত, গতিকে প্ৰাকৃতিক সৌন্দৰ্যই ভৰপূৰ নিশ্চয়ে হ'ব, আৰু ইয়াৰ বায়ুমণ্ডলো দূষিত নহয়। এক ৰোমাঞ্চ অনুভৱ কৰা যায়। মোৰ অলপ ভয়ো লাগিছে ৰাস্তাটো দেখি, যেনিবা হঠাতে কিবা আহি ওলায়। আচলতে তেনেকুৱা নহয়, কিন্তু এনেকুৱা পৰিৱেশ খুব কমেই পাওঁ যে আমি আগবাঢ়িছোঁ। বন্যপ্ৰাণীৰ আৱাসস্থলী হিচাপে গিবন অৰণ্যখন এইখন বহু গুৰুত্বপূৰ্ণ। দুষ্প্ৰাপ্য আৰু লুপ্তপ্ৰায় জীৱ জন্তু সমৃদ্ধ। সমগ্ৰ ভাৰতবৰ্ষত থকা প্ৰায় 15টা বিশেষ প্ৰজাতিৰ বান্দৰ 7টা প্ৰজাতিয়েই এই গিবনত পোৱা যায়। হলৌ বান্দৰ, অসমীয়া বান্দৰ, লাজুকী বান্দৰ, মলুৱা বান্দৰ, টুপিমূৰীয়া বান্দৰ, গাহৰি নেজীয়া বান্দৰ আৰু সেন্দুৰী বান্দৰ। এই 7বিধ বান্দৰ আকৌ 6বিধেই অতি বিৰল হেনো আৰু দুষ্প্ৰাপ্য। এইসমূহ বান্দৰৰ ভিতৰত হলৌ বান্দৰে গিবনক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। দেখাত বন মানুহ যেন লাগে এই হলৌ বান্দৰ পৰিয়ালবোৰ। কোৱা হয় তেওঁলোকে এটা পৰিয়াল হিচাপে থাকে, নিজৰ সন্তান, নিজৰ পত্নী, এটা সুকীয়া হেৰি হিচাপে থাকে, মানে যিটো অন্যৰ লগত নিমিলে অইন জীৱ জন্তুৰ দৰে, সেইবুলিও কোৱা হয়। ইমান সুন্দৰ, বহুত ভাল লাগে এনেকুৱা সেউজীয়া সেউজীয়া। তাৰোপৰি ইয়াত বহুত ধৰণৰ চৰাইও পোৱা যায়। মৌপিয়া, ৰূপহী, দহিকতৰা, নাচনি, শগুন, ফেঁচা, সোণামুচৰি, কপৌ, বতাহী, নীলকণী, পাতশীয়া এইবোৰ। ইয়াত প্ৰচুৰ পৰিমাণে ফল মূলো পোৱা যায়, যাৰ কাৰণে বান্দৰৰ দৰে অন্যান্য জীৱ জন্তুবোৰো ইয়াত ধুনীয়াকৈ বৰ্তি আছে। আমি এয়া পালোহি। চৌপাশে এবাৰ চাই লৈছোঁ। গিবন অভয়াৰণ্যক ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া অৰ্থাৎ IBA বুলি ঘোষণা কৰিছে, যিটো আমাৰ বাবে অতিকৈ সুখকৰ। গিবনখন আমাৰ বৰ হেঁপাহৰ। বিভিন্ন উদ্ভিদ আৰু বন্যপ্ৰাণীসমূহ আছে। আমি যোৱা সময়ত সেই সময়ত কাকো দেখা নাই, সেইকাৰণে আমি অলপ ইফাল সিফাল চাই আগবাঢ়িছোঁ। তাৰপাছত এজন বিশেষ ব্যক্তিক লগ পালোঁ তাত। তেওঁ ক'লে যে ক'ভিডৰ কাৰণে বৰ্তমান পৰ্যটকৰ বাবে এই বনাঞ্চলটো বন্ধ আছে, দৰ্শন কৰিব নোৱাৰে মানে এতিয়া। গতিকে আমি চৌপাশে এনেই অলপ ইফাল সিফাল কৰি আৰু গুচি আহিব লগা হ'ল। যেতিয়া ক'ভিডৰ সেইটো খুলিব নিশ্চয় তেতিয়া আকৌ যাম। যিহেতু এই বহুত দেশৰ পৰা আহে মানুহ ইয়াত, দেশী বিদেশী, পক্ষীকুলৰ বা জীৱকুলৰ এনেকুৱা বিচৰণভূমি, ইমান সুন্দৰ এটা পৰিৱেশত অভয়াৰণ্যখন আছে। গতিকে এইটো চাবলৈতো স্বাভাৱিকভাৱে মন যাবই, নাজানিলোঁ বাবে গৈ পেলাই। তথাপি এবাৰ চাই এনেকৈ চায়ে হেঁপাহ নপলাওঁ। বহুত আশা আছে এতিয়া। আমি নিশ্চয় আকৌ যাম, পুনৰ ভিডিঅ' কৰিম। এতিয়াতো কিছুমান সমস্যাও সন্মুখীন হৈছে অৰণ্যখনে।
চোৰাং চিকাৰী কবলত পৰিছে বা কেতিয়াবা এইবিলাক ব্ৰডগজ লাইন এইবিলাক বিভিন্ন ধৰণৰ সমস্যাটো থাকেই সকলোতে। এইসমূহ দূৰ কৰি আৰু গিবনে আমালৈ নতুন আশা প্ৰত্যাশাৰ সম্ভাৱনা বুলি কঢ়িয়াই আনিব। আশা কৰোঁ সকলোৱে মৰমৰ এই অভয়াৰণ্যখনি জীয়াই তোলাত সহায় কৰিব। পক্ষীকুলৰ জীৱকুলৰ এই আৱাসস্থলী আমি তাতেই এৰিলোঁ, এতিয়া পুনৰ আগবাঢ়িছোঁ যোৰহাট অভিমুখে। আকৌ গুচি আহিম আমি। ক'ভিডৰ কাৰণে আমাৰ এই যাত্ৰাটো বিফল বুলিয়ে ক'ব পাৰি। তথাপি বহুত ভাল লাগিল। সেউজীয়া পৰিৱেশৰ প্ৰদূষণমুক্ত এক পৰিৱেশ। তাত থকা লোকসকলেও কৈছে যে তেওঁলোকৰ সেই ঠাই এৰি আহিবলৈ অকণো মন নাযায়, বহুত ভাল লাগে। নিশ্চয় মন যাব এনেকৈ এই হুলস্থুলীয়া পৰিৱেশৰ দূৰত। আমি ৰাস্তা পাইছোঁহি এতিয়া। যথেষ্ট গৰম। আজি 12 ছেপ্টেম্বৰ, গিবন দিৱস, মানে গিবন অভয়াৰণ্যৰ আজি দিৱসটো পালন। মুঠতে ভাল লাগিল, বহুত ভাল লাগিল সঁচাকৈ। মাজে মাজে আহিব লাগে এনেকুৱা চৌপাশৰ সেউজীয়াবোৰ উপভোগ কৰিবলৈ। পুনৰ আহিম, পুনৰ সেউজীয়াৰ মাজলৈ মনবোৰ ফৰকাল হয়। ৰাস্তা দুয়োকাষে চাহ বাগিচা, ইমান ভাল লাগিছে। এয়াই আছিল মোৰ গিবন অভয়াৰণ্য যাত্ৰা 16 পাৰ। ধন্যবাদ। পুনৰ দি আছোঁ, আগবঢ়াম।